আসসালামু আলাইকুম নমস্কাৰ। বহুতে মোক সুধি আছিলে যে যিহেতু অসমত এছআৰ প্ৰক্ৰিয়া চলি আছে, বহুতে ফৰ্ম 14ৰ আণ্ডাৰত নটিচ লাভ কৰি আছে, কিন্তু তেখেতসকল অসমৰ বাহিৰত আছে বা বহু সদস্য ভাৰতৰ বাহিৰত আছে। এতিয়া তেখেতসকলে কি কৰিব? চাওক, মই প্ৰথম যিটো ভিডিঅ' দিছিলোঁ তাতে মই আপোনালোকক কৈছিলোঁ নটিচ লওঁতে চহী কৰাৰ সময়ত, চহী কৰাৰ পিছত আপোনালোকৰ কিছুমান কাম আছে, আপোনালোকৰ যদি সম্ভৱ হয় ভিডিঅ'টো পুনৰাই চাব। এতিয়া কথা হৈছে, এতিয়া আপোনালোকৰ কৰণীয় কি? যদি আপোনালোকৰ নামত নটিচ আহিছে কিন্তু আপোনালোকে অসমত নাই, এতিয়া হিয়াৰিঙত অহাটো সম্ভৱ নহয়। ধৰি লওক, যিহেতু কোনোবাই কেৰেলা বা বেংগলোৰত থাকিলে লগে লগে আপোনালোকে ফ্লাইট বা ট্ৰেইন পোৱা সম্ভৱ নহয়, বা ট্ৰেইন পালেও আপোনালোকে অহাৰ কাৰণে বহু সময় লাগি যাব, আৰু আহি পালেও আপোনালোকে হিয়াৰিং নাপাব। প্ৰথম কথা, আপোনালোকৰ নামত যিখন নটিচ আহিছে সেইখন নটিচ দি আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, ভোটাৰ কাৰ্ড হওক বা যিখিনি আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ, সেইখিনি দি আপোনালোকৰ কোনোবা পৰিয়ালৰ সদস্যক আপোনালোকে হিয়াৰিঙলৈ পঠিয়াওক আৰু তাতে সবিশেষ ক'বলৈ ক'ব কি কাৰণত আপুনি তাতে আহি উপস্থিত হ'ব পৰা নাই। দ্বিতীয় কথা হৈছে, আপোনালোকে য'তে আছে তাতে আপোনালোকৰ প্লে ষ্ট'ৰৰ পৰা GPS মেপ কেমেৰা যিটো আছে সেইটো ডাউনলোড কৰি আপোনালোকে ফটো তুলি ৰাখিব, চেল্ফিয়ে হওক বা বেলেগ এজনক ক'ব আপোনালোকৰ ফটো তুলি দিবৰ কাৰণে। তাতে আপোনালোকৰ লোকেশ্যনৰ পৰা আৰম্ভ কৰি আপোনালোক য'ত আছে তাৰে সবিশেষ থাকিব। এই বস্তুখিনি কি কৰিব, পিছত যেতিয়া ছাপ'জ আপোনালোকৰ নাম যদি ফাইনেল ভোটাৰ লিষ্টত নাহে, আপোনালোকে আপিল কৰিব লাগিব বা কোৰ্টৰ দ্বাৰস্থ হ'ব লাগিব। তেতিয়াহ'লে আপুনি এছ এন এভিডেঞ্চ এইবোৰ আপুনি কোৰ্টত দেখাব পাৰিব যে যিহেতু সময় কম দিয়াৰ কাৰণে আপোনালোক আহিব পৰা নাই। আপোনালোক সকলোৱে জানে নটিচ এটি দিলে মিনিমাম 7 দিনৰ এটি সময় দিব লাগে, কাৰণ 10 ঘণ্টা 8 ঘণ্টা সময় দিলে মানুহ ইমান দূৰৰ পৰা অহাটো সম্ভৱ নহয়। কিন্তু এইবোৰ পিছত যেতিয়া আপোনালোকে কোৰ্টলৈ আহিব, নিশ্চয় আপোনালোকে এই বস্তুবোৰ যদি দিয়ে, আপোনালোকৰ যি নাম কৰ্তন হৈছে এয়া যে ইলিগেল বা এয়া যে অবৈধভাৱে কৰা হৈছে তাৰ আপোনালোকে প্ৰমাণ দাঙি ধৰিব পাৰিব। গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, কাৰণ এইটো সময়ত মানুহবোৰ বহুত টেনশ্যনত আছে। মানুহবোৰে টেনশ্যনৰ পৰা মুক্তি পাবৰ কাৰণে মই ভাবোঁ সঠিক ইনফৰমেশ্যনবোৰ লাভ কৰাটো অত্যন্ত জৰুৰী। গতিকে আজিলৈ ইমানেই।